দেখিছে আমাৰ ওচৰতে আছে বিধিয়াৰ পূজা হয় ইয়াত কি ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে দেখিছে অলপ কেমন লাগিছে দেখি অলপ কি বঢ়িয়া এটা পৰিৱেশৰ সৃষ্টি ভাল পাইছোঁ চলি আছে এনে যাওয়াত কেনেকুৱা লাগছে এতিয়া এনে বেলেগত চোৱা নাই আৰু মুক্ত বজাৰ কেনে হৈছে অঁ ঠিকে আছে এনে লগে নাপাওঁ হ'লেও আজিকালি মই আজি কেইজনৰ বিশেষ ব্যক্তি লগ পাইছোঁ সেই কেইজনৰ মাজত কিছু বাৰ্তা আমি জানিম কাৰণ যোৱাবাৰ পূজা নহ'ল সেই বিষয়ে কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম এইবাৰ পূজা হৈছে কেনেকুৱা অনুভৱ আৰু পূজাৰ বিষয়ত কেনেকুৱা মন্তব্য দিবা ভাল লাগিছে মানুহ বহুত হৈছে হয় হয় আৰু যোৱাবাৰতো পূজা নহ'ল যোৱাবাৰৰ পৰিৱেশটো এইবাৰৰ পৰিৱেশটোৰ মাজত কিবা এটা পাৰ্থক্য আছে বহুত পাৰ্থক্য আছে এইবাৰ নিশ্চয় বহুত ভাল লাগিছে পূজা ইয়াতে চাইছে নে আৰু ক'ৰবাত চাইছে চালোঁ পুঠি মাৰি চালোঁ চাৰিআলি চালোঁ হয় হয় ঠিক আছে